আজি উজনিৰ দুজনী আহিছোঁ আমাৰ ওচৰতে থকা মণিকাঞ্চন কলাকেন্দ্ৰত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান চাবলৈ। আমাৰ গাঁৱৰ নৃত্য গীতত আগৰণুৱা ব্যক্তি ললিত খুৰাৰ আহ্বানত কৰিঅ'গ্ৰাফাৰ মুন্না আহমেদ আমাৰ ইয়াত 10 দিনৰ বাবে নৃত্য শিকাবলৈ আহিছিল। তাৰে আজি শেষৰটো দিন হিচাপে তেওঁ শিকোৱা নৃত্যবোৰৰ এটি অনুষ্ঠান পতা হৈছিল। তাতেই সৰু ল'ৰা-ছোৱালীবোৰে এতিয়া নৃত্য গীত পৰিৱেশন কৰি আছে, আপোনালোকে দেখিবলৈ পাইছে। আৰু ৰাইজৰ আহ্বানত মুন্না ছাৰেও ধুতি পিন্ধিয়ে এটি গীতত নৃত্য কৰিবলগীয়া হৈছিলে। আমাৰ কাৰণে এইটো গৌৰৱৰ বিষয় যে তেখেত এজন মুছলমান হৈও আমাৰ অসমীয়া সংস্কৃতিৰ সাজযোৰ পিন্ধি নৃত্য পৰিৱেশন কৰিছে। আমাৰ বাবে এইটো গৌৰৱৰ বিষয় যে য'ত হিন্দু মুছলমানৰ বিভেদ সৃষ্টি হয়, তাত আমাৰ এই অঞ্চলটোত সকলো মানুহ মিলা-প্ৰীতিৰে একতাৰ বান্ধোনেৰে বান্ধ খাই আছে। এইটো বিষয়ে মোৰ বহুত ভাল লাগিলে সেইদিনা। মই ভাবিছিলোঁ কৰিঅ'গ্ৰাফাৰবোৰ খঙাল হয়, কিন্তু তেখেত ইমান মৰমীয়াল যে সৰু ল'ৰা-ছোৱালীবোৰক ইমান সুন্দৰকৈ ষ্টেপ বাই ষ্টেপ নৃত্য শিকাই দিছিলে। যাবৰ সময়ত তেখেতো দুখত ভাগি পৰিছিলে। ভৱিষ্যতে যাতে আমাৰ ল'ৰা-ছোৱালীবোৰক আকৌ নৃত্য শিকাবলৈ আহে তাৰে আশা থাকিলে। তেখেতো ভালে থাকক। আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই।